वन्दे वन्दे मृगराजम्। এবাৰ চোৱাচোন মোক
নিজৰ স্বাৰ্থৰ কাৰণে কোবাই মাৰি পেলাব মোৰ ছোৱালীজনী। এই মানুহৰ পৃথিৱীখনত আমি নাথাকো, মানুহবোৰৰ মাজত নাথাকো। আমি একেলগে থাকিম, তই আৰু মই ইয়াতে থাকিম। তই মোৰ লগত থাকিবি দে মা। তুমিতো মোক কথা দিছিলা সখী, তোমাৰ মনৰ সকলো কথা মোক ক'বালৈ, কিন্তু তোমাৰ লগত এনেকুৱা কি হ'ল যে তুমি মোক এবাৰ কোৱাটো উচিত বুলি নাভাবিলা? আমি একেলগে সপোন দেখিছিলো, তোমাৰ মনৰ কথা এবাৰতো ক'ব পাৰিলা হয়। মোৰ চকুৰ সন্মুখত তোমাৰ আশাবোৰ দেখিছিলো, অনুভৱ কৰিব পাৰিছিলো তোমাৰ মনৰ অৱস্থা। এই মন আৰু বিবেকৰ যুদ্ধত তুমি আবদ্ধ হৈ থাকিলা।
ভাবাচোন সেই শান্তি হোৱা দিনৰ পৰাই আমিতো নিজকে কইনাৰ ৰূপতে দেখি আহিছোঁ কিন্তু সুখী মোৰ মনত কিছুমান প্ৰশ্নই বৰ অনুসন্ধান কৰিছে কি প্ৰশ্ন নাজানো সুখী হ'ব সখী চাব ইফালে আহা তুমি এইবোৰ চিন্তা বাদ দিয়া মই থাকো নহয় মোৰ সখীয়ে ৰাজকুমাৰজন তোমাৰ সেই সপোনৰ মানুহজনে হ'ব আৰু চাবা তেওঁ আহি তোমাক নিজৰ লগত লৈ গুচি যাব আৰু এটা কথা গম পালে সখী কি কথা বৰপিতাই কৈছে আজি তোমাক চাবলৈ সৌখন দেশৰ ৰাজকুমাৰ এজন আহিব তুমি বাৰু মোক পাহৰি যাবা নেকি মই জানো তোমাক পাহৰিব পাৰোঁ সুখী মোৰ অন্য চিন্তা এটাহে হৈছিল অন্য চিন্তা সেই দেশখন মোৰ বাবে বৰ অচিনাকি হ'ব নহয় তাত গৈ যদি মই ৰাজকুমাৰক নেদেখা হওঁ আৰু তেখেত যদি হেৰাই যায় শুনিলা নহয় সখী বৰপিতাই কৈছিলে আজি তোমাক চাবলৈ আহিব তুমি এতিয়া ওলোৱা মই এপাক ঘৰলৈ যাওঁ সখী শুনিছো তোমাক চাবলৈ অহা কোৰজন বৰ ধনী মানুহ তুমি তেওঁৰ লগত গুচি গ'লে তোমাৰ এই সখীজনীক পাহৰি যাবা নেকি সুখী সখী সন্ধিয়া আহিবা মই তোমালৈ ৰৈ থাকিম আহিম আহিম সখী তুমি কেৱল মোক পাহৰি নাযাবা সেইবোৰ মই কি ভাবিছোঁ এখন অচিনাকি ঠাই এজন অচিনাকি মানুহ তেখেত জানো সঁচাকৈয়ে মোৰ সপোনৰ ৰাজকুমাৰজন হ'ব পিতাৰ ইচ্ছামতে তেওঁ মোক চাবলৈ আহিলে আৰু আজি তেওঁৰ সৈতে মোৰ বিয়া
এতিয়া কিয়? এতিয়া আৰু এইবোৰ কথা মই পিতাই ক'ব নোৱাৰো। এনেও এইখন ঘৰৰ সকলো সিদ্ধান্ত পিতাৰ ইচ্ছামতেই হয়। আৰু সৰুৰে পৰা আই পিতাই কষ্ট কৰি ইমান ডাঙৰ কৰিছে। এতিয়া জানো মই সিহঁতৰ মনত দুখ দিব পাৰো? কিন্তু নকলে তুমি দুখ নাপাবা জানো? মোৰনো কি? ছোৱালী হৈ জন্ম লৈছো যেতিয়া এদিনটো এখন ঘৰলৈ ওলাই যাবই লাগিব। ইমান দিনে এইখন ঘৰত পিতাৰ ইচ্ছামতে চলিল। আৰু এতিয়া নতুন ঘৰ এখন, নতুন মানুহ এখিনি, আৰু মই মোৰ বংশধৰদেউৰ ইচ্ছামতেই চলিম। সখী, তুমি এইবোৰ কথা ভাবি নাথাকিবা। তুমি কোৱাচোন, কইনাৰ সাজত মোক কেনেকুৱা লাগিছে?
ইমান কাষত পাইছোঁ মনৰ মাজৰ যে কিমান কথা ক'বলৈ থাকে আপোনাৰ জানো মোক একো ক'ব লগা নাথাকে মইতো আপোনাৰ পৰা বিশেষ একো বিচৰা নাই মাত্ৰ মোৰ দিনটো কষ্টৰে ভাগৰা সেই দেহটো আপোনাৰ তাত পৰি অকণমান জিৰাবহে বিচাৰিছোঁ ইমান সপোন আছিলে মোৰ সেই ছোৱালীজনী নুবুজে বহু আশাল মই এখন ঘৰলৈ আহিছোঁ কিন্তু ইয়াত মই পালোঁ কি আছে ইয়াত মোৰ নিজৰ বুলিবলৈ তাইক তোৰ হাতত দৰকাৰ মই অহালৈ ভালদৰে চাবি এইখন তাই এতিয়া সৰু হৈ আছে ৰাতি বিয়লি অকলে ক'তো যাবলৈ নিদিবি
মই এবাৰ আহোঁতে অলপ পলম হ'ব আহি যাতে মোৰ কলিজাজনীক আগৰ দৰে পাওঁ মই তামোলৰ বতাহখন লৈ আহিম কওকচোন পেহীটি পিছে তোমাৰ মানুহজন কেনি গ'ল তেখেত হাতলৈ গৈছে তেখেতনো ঘৰত থাকে কিমান দিন আৰু তোমাৰ মৰমৰ ছোৱালীজনী তাই সখীয়েকৰ লগত খেলিবলৈ গৈছে উভতি আহি পাব হৈছেহি আৰু এৰা এইবোৰ ভাগ্য বুজিছা ভাগ্য এই থকা নথকাৰ মাজতে মৰমবোৰ ৰাখিবা এইবাৰ ঘূৰি অহা বেলি বছৰটো শেষ নহওঁতে নিজলৈ বুলিও কিবা এটা ভাবিবা মই নুবুজিলো পেহীটি সেই 9 মাহৰ জ্বলা যন্ত্ৰণা নোপোৱাকে সেই বিষ সহ্য নকৰাকে তুমি মা হোৱাৰ সৌভাগ্যটো পালা বুজিছো কিন্তু সেই বুলি তাই তোমাৰ পেটৰ পোৱালি নহয় নহয় তাইতো তোমাৰ সতিনীৰহে জীৱ মানুহে তাইক একো নকয় তোমাকহে বাজি বুলিব আই ঐ আই মই যাওঁ দিয়া তামোল লগ পেহী মই কোৱা কথাবোৰ ভাবিবা এতিয়া মই যাওঁ ৰ'বচোন পেহীটি কিয়নো ৰ'ব আপুনি ৰ'ব পেহী এয়া যাওক ঐ নেলাগে একো নহয় পেহী লৈ যাওক আপোনাৰ নাতিকেইটাকে দিব এই নাতি কেইটাৰ হোৱাৰ কাৰণেহে ল'ম দেই আকৌ আহিব পেহী ভাল হ'ব আইতা চকুৰ কুটা তৰিলেহে বিচৰা সকলো পাবি তই সদাগৰৰ ঘৰৰ বাঘ
মাহীয়াই মাহীয়াই মই নৈ পাৰলৈ যাওঁ আহোঁতে অলপ পলম হ'ব দেই মাহী আই এবাৰ আই বুলি মাতচোন আই বুলি মাত এবাৰ আমাৰে মইনা শুবয়ে বাৰীতে বগৰী ৰুবয়ে বাৰীৰে বগৰী পকি কৰি যাব মইনাই বুটলি খাব এবাৰ আই বুলি মাতচোন আই বুলি মাত এবাৰ আই মাতষাৰ শুনিবলৈ বৰ মন গৈছে অ এবাৰ মাত মই জানো তোৰ আই নহয় আই বুলি মাত চকুৰ ফুটা আঁতৰিলেহে বিচৰা সকলো পাবি তই সদাগৰৰ ঘৰত বান্ধিহে বিয়া হোৱা ইমান দিন হ'ল হ'লেও পেটৰ পোৱালি এটা চকুৰ তোক মই যিমান মৰম নকৰোঁ তই মোৰ আপোন হ'ব নোৱাৰ তাতে তই এতিয়া গাভৰু হৈ আহিছ দুদিন পিছত তোক বিয়া দিকে মোৰ ঘৰৰ আটাইবোৰ সম্পত্তি তোৰ
আইজনী ও আইজনী তই তই মোৰ গৰ্ভৰ সন্তান নহয় তই মোৰ সতিনীৰহে যি সেই মানুহবোৰে মোক তোৰ মাহীমাৰ সজালেও বঙহৰদেউ মই আপোনাক প্ৰাণ ভৰি ভাল পাওঁ কিন্তু মই আপোনাৰ পৰা অকণমান মৰমহে বিচাৰিছিলোঁ মা হ'বলৈ বিচাৰিছিলোঁ মাতৃত্বৰ অনুভৱক মই অনুভৱ কৰিবলৈ বিচাৰিছিলোঁ আইজনীও এইখন ঘৰত মোৰ মৰম মোৰ ভাল পোৱা মোৰ বিশ্বাস মোৰ ত্যাগ এই সকলোবোৰৰ কোনো মূল্য নাই আপুনিতো কৈছিল তেজীমলা আঁতৰি গ'লে সদাগৰৰ মৰম পাম আৰু পেহী আপুনিতো কৈছিল
চকুৰ কুটা আঁতৰিলে মই বিচৰা সকলো পাম আৰু আপোনালোকেতো কৈছিল এই জীৱনত নোহোৱা হ'লে মই সদাগৰৰ মৰম পাম আইজনী মই তোৰ মৰমৰ আইজনী হ'ব নোৱাৰিলো সেই মানুহবোৰে মোক তোৰ মাহীমাৰ সজালে তই মোৰ লগত থাকিবি আমি দুয়ো একেলগে থাকিম নাই নাৰীৰ প্ৰতিটো খোজত ভিন্ন ৰূপ এফালে সতী আনফালে ডাইনী পুৰুষতান্ত্ৰিক সমাজখনে মাধৱীক দোষী সজালে হয় মাধৱী দোষী কিয়নো তাই এগৰাকী নিৰ্দোষী ছোৱালীক হত্যা কৰিছে কিন্তু এই হত্যাৰ আঁৰত থকা তাইৰ মনটো জানো কোনোবা বুজিব চেষ্টা কৰিছিল যিখন সমাজে আজি তাইক কলংকিনী সজাইছে সেইখন সমাজে আজি হয়তো তাইক সতী বুলি পূজা কৰিলেহেঁতেন যদিহে তাই সমাজ আৰু পুৰুষৰ ওপৰত মাত মাতিব নোৱাৰি এগৰাকী কণমানিক হত্যা কৰিলে তেজীমলাৰ গাত ফুল আছিল জানো তাইতো মাক নোহোৱা এজনী সৰু ছোৱালী আচলতে ফুল আছিল বৰপিতাই সখীৰ মনটোক নুবুজি সকলো জানিও লোভত পৰি বিয়া দিয়াৰ সিদ্ধান্ত ফুল আছিল সদাগৰৰ যে তেওঁ দ্বিতীয়বাৰ বিয়া পাতিলে কিন্তু পত্নীক মৰ্যাদা নিদিলে মোৰ সখীৰ সৰল মনটো
নাৰীৰ শত্ৰু কৰি তুলিলে। পৃথিৱীৰ এই শেষ দিনটোলৈ মাহীয়াই নামটো এলাগি কৰি থৈ গ'ল।